তেওঁতো মহা ভালুক ৰজা আৰু তেওঁৰ দ্বাৰাহে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি জানো হয়তো প্ৰভু দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব, কিন্তু এই ক্ষেত্ৰত তোমাৰ সহায় প্ৰয়োজন হ'ব। প্ৰভুৰ লীলাত সদায় সমকাটি কৰি যাবই নেকি নাৰ অনন্ত অসীম মহিমাময়ী সেই নীলকণ্ঠ ধৰি তোমাৰ কি যে বিচিত্ৰ লীলা প্ৰভু, তোমাৰ লীলা চাই চাই ধন্য সদাকে নেকি নাৰ। বাৰু প্ৰভু ৰাখে প্ৰণাম জনাই এনে মই নদিছো বিদায়। Hallelujah.